মানৰ কাৰণে চন্দ্ৰপাৰাৰ মানুহ হৈ গ'লো। ঠিক আছে, এতিয়া মই আপোনালোকৰ লগত একেলগে আছোঁ। যোৱা এটা বছৰ মই চাই আছোঁ এইখন গাঁৱৰ মানুহবিলাকে কেনেকৈ থাকে, কেনেকৈ নাথাকে, কি কৰি ভাল পায়, ভাল নাপায়, এইবিলাক চাই আছোঁ। ইতিমধ্যে আমাৰ মন্ত্ৰী মহোদয়ে বহুত কথা কৈ গ'ল। আমাৰ অঞ্চলটো এটা সময়ত অশান্তি জৰ্জৰিত এটা অঞ্চল আছিলে। ইয়াৰ পৰা আজি আহি পেলাই এটা শান্তিৰ অঞ্চল হৈ গ'ল। অশান্তিৰ পৰা শান্তিলৈ আহিবলৈ বহুতখিনি সময় লাগিছে। এইখিনি সময়ত বহুত মানুহে বহুত কষ্ট পালে, কিন্তু কষ্ট পালেও আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ আশীৰ্বাদত আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত 2020 চনত এটা শান্তি চুক্তি হ'ল আৰু লগে লগে আমাৰ UPPL বিজেপিৰ চৰকাৰ আহিল। UPPL বিজেপিৰ চৰকাৰ অহাৰ লগে লগে বিটিআৰ অঞ্চলত সকলোৱে আজি শান্তিত থাকিব পাৰিছে, সকলোৱে আজি নিৰাপত্তা পাইছে আৰু সকলো সমিল মিলে জাতি জনগোষ্ঠী সকলো সমিল মিলে আজি থাকিব পৰা এটা পৰিৱেশ আহিছে। এই পৰিৱেশটো আজি আমাক আনি দিয়াৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাই, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক ধন্যবাদ জনাই আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাই সকলোৱে এবাৰ জোৰছে হাত চাপৰি দিবলৈ মই অনুৰোধ কৰিছোঁ। বলতো কমছে দুবাৰে আশা ঘটনালে জনাংগে, কাৰণ আজি আমি ভালকৈ শুব পাৰিছোঁ, খাব পাৰিছোঁ, আমি ভালকৈ আমাৰ ৰীতি নীতি সংস্কৃতি উদযাপনবিলাক ভালকৈ কৰিব পাৰিছোঁ। ভাৰতनि প্ৰধানমন্ত্ৰী नरेंद्र मोदी बिथांनि थाखायनो, भारतनि नखर मन्त्री अमित शाह बिथांनि थाखायनो आरो आसामनि चीफ मिनिस्टार डक्टर हिमंत बिश्व शर्मा बिथांनि थाखायनो जोंनि ओनसोलाव दिनै जोङो गोजोनखौ गायसननो हादों आरो बिथांमोननि थाखाय आं सानफ्रोमबो जोंनि रायजो राजाफोरखौ साबायखर बावनो थाखाय खावलायो। दा बाथ्राया जाहैबाय दिनै जोंनि ओनसोलाव जौगानायखौ नांगोन। इटा কথা হৈছে আমাৰ অঞ্চলত উন্নয়ন লাগে। চন্দ্ৰপাৰা অঞ্চলৰ 4-5খনমান গাঁও আছে। এই গাঁৱৰ মন্দিৰ নিৰ্মাণ কৰিব লাগে, এই গাঁওবিলাকৰ ৰাস্তা নিৰ্মাণ কৰিব লাগে, এই গাঁওবিলাকত বিভিন্ন সমস্যা আছে, এইবিলাক সমাধান কৰিব লাগে। এই কাৰণে এই অঞ্চলৰ এই গাঁৱৰ বহুত মানুহে মোক অলৰেডি আলোচনা কৰিলে আৰু এই কাৰণে ময়ো কথা দিছোঁ অহা দিনবিলাকত এই চন্দ্ৰপাৰা অঞ্চলৰ ৰাইজৰ কাৰণে ৰাস্তা নিৰ্মাণ কৰা, গাঁওবিলাকত মন্দিৰ নিৰ্মাণ কৰা, এই কামবিলাক আমি হাতত ল'ম। আলাৰী চৰাং বুলি এটা আঁচনি আছে, আমি প্ৰত্যেকটো মন্দিৰবিলাকত 2 লাখ টকা দি আছোঁ। ইতিমধ্যে 700খন মন্দিৰ থানচালি গোহাঁই ঘৰবিলাকত 2 লাখ টকা দিয়া হৈ গ'ল। এই আহি থকা সময়ত এই অঞ্চলৰ যিমান মন্দিৰ আছে, থানচালি আছে, এইখিনিতো আমি 2 লাখ টকা দিয়াৰ কাৰণে ব্যৱস্থা কৰিম। আমাৰ ছাত্ৰ ছাত্ৰী ভালমতে পঢ়িব লাগে, চাকৰি বাকৰি পাব লাগে। BPFৰ সময়ত চাকৰি পাবৰ কাৰণে বহুত ঘুষ দিব লগা হৈছিল। সেইদিনা আমাৰ ৰাজীৱ বন্দৰ ডাঙৰীয়া এটা মিটিঙত কৈছে, এটা সময়ত তেখেতৰ BPFৰ আছিলে আৰু তেখেতে কৈছে যে BPFৰ সময়ত খুটা কম্বলৰ ৰাজনীতি কৰিছিলে। 100 টকাৰ কম্বল 50 টকাৰ খুটা দি ভোট লৈছিলে। এতিয়া আমাৰ দিনত 27,000 পৰিয়ালক আমি বাইদেউসকলক 5,000 কৰি টকা দিছোঁ, যি দুখীয়া বাইদেউসকলক। এইটো নাম্বাৰটো সদায় বাঢ়ি যাই থাকিব, লাহে লাহেকৈ এইটো বহুত আৰু পাই যাই থাকিব। 27,000 ছাত্ৰ ছাত্ৰীক আমি ইতিমধ্যে 5,000 কৰি টকা দিছোঁ, খুটা কম্বল নহয়। 27,000 বেমাৰীসকলক ঔষধ খাবলৈ আমি 5,000 কৰি টকা দিছোঁ। এইটো আমাৰ দিনৰ কাহিনী। সেল্ফ হেল্প গ্ৰুপসকলক ইতিমধ্যে 10,000 সেল্ফ হেল্প গ্ৰুপক 0,000 সেল্ফ হেল্প গ্ৰুপনে আমি 25,000 কৰি টকা দিছোঁ, তাকি বাইদেউসকলে কিবা নহয় কিবা কাম কৰিব পাৰে। এতিয়া বহুতে মাছৰুম খেতি কৰিছে, কোনোবা মৌ পালন কৰিছে, কোনোবা বোৱা কটা কৰিছে, কোনোবা গাহৰি পালন কৰিছে, কোনোবা ছাগলী পালন কৰিছে। ঘৰত 2জনৰ ইনকাম কৰিলেহে ঘৰখন ভাল হ'ব। নখৰাও সামগ্ৰী খামাইবাছে নখৰনি ৰাংখান্थिয়ে জৌগাগोन, অৰ্থনৈতিকভাৱে আগুৱাই যাব পাৰিব। আৰু আমাৰ চৰকাৰখনে সকলো পৰিয়ালৰ কাৰণে কিবা নহয় কিবা সকাহ দিবৰ কাৰণে এই কামটো কৰা হৈছে। ইতিমধ্যে মন্ত্ৰী ডাঙৰীয়াই কৈ গ'ল, আমাৰ সোণালী দিন এটা চলি আছে। যিসকল বাইদেউসকলে মাইক্ৰ' ফাইনেন্সৰ লোন লৈছিলে, जायफोर माइक्र' फाइनेंसनि लोन लादोंमोन
ক্ষুদ্র লোন লৈছিলে বন্ধনৰ পৰা বিভিন্নৰ পৰা চৰকাৰে এইটো একবাৰ গভৰ্ণমেণ্টে দি দিলে, সব চৰকাৰে পৰিশোধ কৰি দিলে। আৰু আজি সকলে ৰেশন কাৰ্ড পাইছে। অলপ আগতে মন্ত্ৰী মহোদয়ে ক'লে ৰেশন কাৰ্ড পোৱা সকলে 4টা বস্তু একেলগে পাব। এটাটো চাউল পালে, সেকেন্ডত ঘৰত যদি কোনোবা বয়সস্থ মানুহ সোरबा बोराय मानसि एबा नखरनि बिगोमा যদি थै होब्ला কোনোবা যদি মৃত্যু হয় তার নামত 2 লাখ টাকার ইন্স্যুরেন্স পাব। নহলে ঘৰত মালিক হোৱাৰ লগে লগে বহুত অসুবিধা হয়। 2 নম্বৰ কাম হল। 3 নম্বৰ কি পাব? চাউল পালে, অৰুণোদয় পালে 1200 টাকা প্রত্যেক মাহে মাহে, যার রেশন কার্ড আছে। 3 নম্বৰত 2 লাখ টাকার ইন্স্যুরেন্স পালে। 4 নম্বৰত কি পাব? বেমার আজাৰ হলে বেমার পর্যায়ে বা হস্পিটালত ট্রিটমেন্ট কৰিবলৈ 5 লাখলৈকে 12 লাখ লাগে ফ্ৰী হস্পিটালত ট্রিটমেন্ট পাব। এই কামটো নাঙলে কৰিব পাৰিব নেকি? এই কামটো নাঙলে কৰিব পাৰিব নেকি? নাঙ্গলা অৰুণোদয় হলে আগেন, নাঙ্গলা রেশন কার্ড হলে আগেন, নাঙলে অৰুণোদয় দিব পাৰিব, রেশন কার্ড দিব পাৰিব, শান্তি আনিব পাৰিব, নিরাপত্তা আনিব পাৰিব? একো আনিব নোৱাৰে। যোৱা 17 বছৰত ইচ্ছা কৰিলে দ্বিতীয় অঞ্চলত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া শান্তি সম্প্ৰীতি নিৰাপত্তা সমন্বয় আনিব পাৰিলেহেঁতেন। কোচ ৰাজবংশী সকলক ঠগালে তেখেতে বিভিন্ন কথা ক'লে, মই এছটি দিয়াৰ কাম কৰিম, অমুক কৰিম, তুমুক কৰিম, ক'ত কৰিব পাৰিলে? বিভিন্ন জনগোষ্ঠীক প্ৰলোভন দি ভুৱা কথা কৈ পেলাই কাম কৰিলে, ৰাজনীতি কৰিলে, কিন্তু কৰিব একো নোৱাৰিলে। সেইকাৰণে আজিৰ সময়ত এই পৰিৱৰ্তনটো আহিব লগা হৈছে। আজি অৰুণোদয় ডাঙৰীয়া আমাৰ দলত যোগদান কৰিছে। আমি একেলগে দাদা ভাই মিলি অঞ্চলৰ উন্নয়নৰ কাম কৰিব লাগিব। বইবে খৌছে জান আনে জৌগানাৰী খামানি মাওনাঙ্গেন। এই কাৰণে আজিৰ সময়ত এই পৰিৱৰ্তনটো যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে আহিছে, আমি এনেকুৱা এজন প্ৰধানমন্ত্ৰী পাইছো যিজনে সদায় দুখীয়া মানুহৰ কথা ভাবে, যিজনে সদায় দুখীয়া মানুহসকলৰ, গৰীব মানুহসকলৰ কি হৈছে হোৱা নাই এই কথাটো ভাবে, মহিলাসকলৰ কথা চিন্তা কৰে, ছোৱালীসকলক বেটি বচাও বেটি পঢ়াও বুলি কয়। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৃষকসকলৰ কাৰণে চিন্তা কৰে, সকলো জনগোষ্ঠীৰ কাৰণে চিন্তা কৰে। তেনেকুৱা এটা ভাল দিন আমি কেতিয়াও পোৱা নাছিলো। আমি 6-7 হাজাৰ চাকৰি দিলো, কোনো আঠানা পইচাও ঘুষ দিব লগা হোৱা নাই। অসমত 1 লাখ চাকৰি পালে, বেটেলিয়নত পালে, 3rd গ্ৰেড 4th গ্ৰেড বিভিন্ন চাকৰি পালে, কোনো আঠানা পইচাও ঘুষ দিব লগা হোৱা নাই। আগতে ইয়াত যেতিয়া BPFৰ চৰকাৰ চলি আছিল, দিছপুৰত যেতিয়া কংগ্ৰেছৰ চৰকাৰ চলি আছিল, তেতিয়া মানুহে হাজাৰ হাজাৰ লাখ লাখ টকা ঘুষ দি পেলাই চাকৰিটো কিনি ল'ব লগা হৈছিলে। আজি কোনো আঠানা পইচাও দিব লগা হোৱা নাই। সেইকাৰণে শ্ৰদ্ধা ৰাইজ, মাতৃসকল, বাইদেউসকল, মই সকলোকে অনুৰোধ কৰিছোঁ, আজি শান্তি আহিছে, এই শান্তিটো অহাকালি আকৌ দূৰ হ'ব পাৰে, নাইকিয়া হ'ব পাৰে, যদি ভাল নেতৃত্বৰ হাতত দায়িত্ব নাথাকে। এই ভাল মানুহৰ হাতত দায়িত্বটো থাকিব লাগিব, তেতিয়াহে আমাৰ অঞ্চলত সদায় শান্তি থাকিব। আৰু এই শান্তি সম্প্ৰীতি নিৰাপত্তাৰ কাৰণে UPPL BJP চৰকাৰ আজি আমাৰ বিটিআৰ অঞ্চলত আমাৰ ছাত্ৰ ছাত্ৰীক পঢ়াৰ কাৰণে আমি সুযোগ দিছোঁ, তেখেতসকলক মাষ্টৰ দিছোঁ, ভাল স্কুল বনাই দিছোঁ। 1 বছৰতে 500খন স্কুল ৰিপেয়াৰিং কৰি দিছোঁ আৰু 100খন স্কুল নতুন বনাই দিছোঁ। আৰু অহা বছৰো আমি 1200খন স্কুল বনাই দিব বিচাৰিছোঁ আৰু নতুন স্কুল 150খন আৰু নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। তেনেকুৱা বহুত কাম হাতত লোৱা হৈছে। মই দীঘলীয়া কথা ক'ব বিচৰা নাই, ইতিমধ্যে মন্ত্ৰী ডাঙৰীয়াই কৈ গ'ল। খালি কথা হৈছে আমাক সবকে নিৰাপত্তা লাগে, जोंनो बयनोबो सिकिउरिटि नांगौ, जोंनो बयनोबो गोजोन नांगौ, जोंनो बयनोबो रैखाथि नांगौ आरो जोंनो बयनोबो जौगानाय नांगौ। बनरगाव गाव किमान बुथ আছে 77। এতিয়া বনৰগাঁৱত 77 বুথ কমিটি দङ, 77 বুথ কমিটি আছে। অহা বছৰ একেবাৰতে 77খন ৰাস্তা নিৰ্মাণ কৰা হ'ব বনৰগাঁৱত। এটা দুটা নহয়, 77খন যিমান বুথ আছে এটা ৰাস্তাৰ কাৰণে মোক কৈ আছে, এটা দুটা নহয়, 77খন ৰাস্তা নিৰ্মাণ কৰা হ'ব। তেনেকুৱা বিভিন্ন কাম আছে। ইলেকশ্যনৰ পিছত মই ভালকে বহি কথা পাতিম। চন্দ্ৰপাৰাৰ এই য'ত বহি আছে এই ফিল্ডখনৰ ষ্টেডিয়াম বনাব লাগিব। ইয়াত এটা অডিটৰিয়াম লাগে বুলি মোক লিখি দিছে। চাইডত এটা অডিটৰিয়াম আপোনালোকে য'ত মাটি দিব তাত অডিটৰিয়াম বনাই দিয়া হ'ব।
আৰু এই ষ্টেডিয়ামটো ভালকৈ বনাই দিয়া হ'ব যাতে ইয়াত খেলা ধূলা মেল মিটিং পুলিচ আৰ্মিত যাবলৈ দৌৰিব পাৰে খেলা ধূলা কৰিব পাৰে ইয়াৰ কাৰণে এই ব্যৱস্থাটো কৰি দিয়া হ'ব ঠিক আছে বহুত বেছিতো ভাষণ দিব লগা নাই মন্ত্ৰীয়ে কৈয়ে গ'ল আমাৰ ছবি কি আছিলে ট্ৰেক্টৰ ছবি ট্ৰেক্টৰ সব মনত থাকিব নাঙলটো আৰু নাই 2020 চনত আমি নাঙলৰ ওপৰেদি ট্ৰেক্টৰ চলাই দিছোঁ বুজিছেনে আপুনি ভাবি চাওক নাঙলৰ ওপৰত যদি ট্ৰেক্টৰ উঠিব লাগে এই নাঙলটো নাঙল হৈ থাকিবনে নাঙলটো নাঙল হৈ থকা নাই এইকাৰণে ৰাজীৱ ব্ৰহ্ম ডাঙৰীয়াও বিজেপিত জইন হৈছে আৰু এতিয়া চন্দন ব্ৰহ্ম ডাঙৰীয়া আমাৰ দলত আহিছে জয় মছাহাৰী ডাঙৰীয়া আমাৰ দলত আহিছে আধা বিজেপিত গ'ল আধা UPPLত আহিল আৰু নাঙলৰ অৱস্থা নাই গাঁৱত এটা দুটা ভাঙা নাঙল আছে হয়নে বজাৰত নাঙল দেখা পালে মানুহ কিনে নেকি মানুহবিলাক ভাবে নাঙলটো পালি অলপ খৰি বনাব পাৰিলো এনেকৈ ভাবে খেতি কৰাৰ কথা নাভাবে আৰু এই 17 বছৰ ইমান মৰম দিলে ইমান সন্মান দিলে যিখিনি বছৰে এসেবাং অনবাই এসেবাং মান হেবাই মানুহক একো কৰি দিব নোৱাৰিলে এই কাৰণে মই সকলোকে ধন্যবাদ জনাইছো আৰু অহা 7 তাৰিখে ৰাতিপুৱা আমি সকলো ওলাই আহি ভোট দিম নহয় সকলো ভোট দিম আমি ইয়াত ভোট দিলে ট্ৰেক্টৰৰ ছবিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তৃতীয়বাৰৰ কাৰণে শক্তিশালী প্ৰধানমন্ত্ৰী হ'ব আমি ইয়াত ট্ৰেক্টৰৰ ছবিত ভোট দিলে আমাৰ মামা মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুত শক্তি পাব আৰু তেতিয়া আমাক আৰু ডাবল অৰুণোদয় আমাক ডাবল মহিলাসকলক বাইদেউসকলক লাখপতি হোৱাৰ কাৰণে বিভিন্ন আঁচনিবিলাক দিব পাৰিব আমিতো কাউন্সিলত আছো এই কামখিনি কৰাৰ কাৰণে আজি মই কাউন্সিলত বহি আছো ইয়াত MLA আমাৰ লৰেন্স ইছলাৰী আছে MCLA আমাৰ ৰাজীৱ ব্ৰহ্ম আছে আপোনালোকক অৰুণোদয় দিবৰ কাৰণে ৰেচন কাৰ্ড যোনি পোৱা নাই এইটো দিবৰ কাৰণে বিভিন্ন বস্তুবিলাক দিবৰ কাৰণে আজি আমি আছো ইয়াত নাঙল নাই নাঙলৰ দিন গ'ল আৰু এই কাৰণে সবে মনত ৰাখক ভুলতে যাওঁতে নাঙলত আপোনালোকৰ ভোটটো নাযায় 1 2 3 নম্বৰত কি আছে ট্ৰেক্টৰ আছে একদম মুখাস্ত হৈ গ'ল না বাইদেউ একদম ভাল লাগিছে বহিব গেছ ৰাখিবাই সকলোলৈ ধন্যবাদ জনালো মোৰ লগত কওক নৰেন্দ্ৰ মোদী জিন্দাবাদ নৰেন্দ্ৰ মোদী জিন্দাবাদ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ বিজেপি জিন্দাবাদ UPPL জিন্দাবাদ বিজেপি জিন্দাবাদ UPPL জিন্দাবাদ জয়ন্ত বসুমতাৰী জিন্দাবাদ জয়ন্ত বসুমতাৰী জিন্দাবাদ জয়ন্ত বসুমতাৰী জিন্দাবাদ ট্ৰেক্টৰৰ ছবিত ভোট দিয়ক ট্ৰেক্টৰৰ ছবিত ভোট দিয়ক ট্ৰেক্টৰৰ ছবিত ভোট দিয়ক ধন্যবাদ Thank you.